আজি মই বনাম কণীৰ চপ। তাৰ কাৰণে লাগিব আলু বইল কৰি ললোঁ, 3টা কণী বইল কৰি ললোঁ আৰু তাতে লাগিব নৰসিংহৰ পাত, পিঁয়াজখিনি মই সৰু সৰুকৈ কাটি ললোঁ, আদাও কাটি ললোঁ, 3টা জলকীয়া কাটি ললোঁ। এতিয়া মছলাত লাগিব জিৰাৰ গুড়া, কালি জিৰা, গোটা জিৰা, অলপমান হালধি আৰু অলপমান ৰান্ধনী চচ। এতিয়া মই এটা কাঁহীত গোটেইখিনি বস্তু মিলাই ল'ম। পিঁয়াজখিনি দি দিলোঁ, আদাখিনিও দিলোঁ, জলকীয়াখিনি দিলোঁ, মছলাখিনিও দি দিলোঁ। এতিয়া একেলগে চব মিলাই ল'ম। নৰসিংহৰ পাতখিনিও দি দিলোঁ, অলপমান নিমখ দিলোঁ আৰু ইফালে মই 4টা আটা বিস্কুট ল'লোঁ, ইফালে 2টা কণী ভাঙি ল'লোঁ। এতিয়া গোটেইখিনি বস্তু ইফালে মই আলুৰ লগত মিলাই ল'লোঁ। মই কণীটো এনেকৈ মিলাই ল'ম। বিস্কুটখিনি মই গুড়া কৰি ল'লোঁ। কণী 3টাত অলপমান হালধি আৰু নিমখ সানি ল'ম। এতিয়া আলুখিনি কণী এটাৰ ওপৰত এনেকৈ মই লগাই ল'ম, ধুনীয়াকৈ লগাম। এতিয়া কণীটোত মই এনেকৈ লগাই লৈ বিস্কুটৰ গুড়াখিনিত মই দি দিম, ধুনীয়াকৈ এনেকৈ লগাই ল'ম। তিনিটা কণী মই এনেকৈ লগাই ল'ম। 3টা হৈ গ'ল। এতিয়া কেৰাহীত মই তেল দি দিম, তেল অলপ বেছিকৈ দিব লাগিব। এটা এটাকৈ মই এনেকৈ ভাজি ল'ম। এটা ছাইড ভাজা হোৱাৰ পিছতে আৰু এটা ছাইড মই উল্টাই দিম, দি কিনে আৰু এটা দি দিম, সেইটোও মই এনেকৈ উল্টাই দিম। 3টা মই এনেকৈ দি দিলোঁ। কি ধুনীয়া কালাৰ হৈছে। মই এতিয়া এটা এটাকৈ উঠাই দিম। মোৰ 3টা হৈ গ'ল। আপোনালোকে একবাৰ ঘৰতে এনেকৈ বনাই কিনে খাই চাব।